তো গাইজ মোৰ বেক চাইডে দেখিছে কি মজা বে ইয়াতে আহক নাই 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 নোৱাৰি দেই এম্বেচাডৰৰ লগত ৰেচ লগাব নোৱাৰি এনেই নকয় অল্ড ইজ গ'ল্ড অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা এই গানৰ কলম হলো অসমীয়া আমি চব জয়াই অসম হিৰে তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ আজিৰ এই ভিডিঅ'টো অলৰেডি গেটখন দেখি সকলোৱে গম পালা ক'ত বনাব আহিছোঁ আৰু গাইজ আজিৰ এই ভিডিঅ'টো মানে এটা সাংঘাতিক ব্লগ হ'ব কিন্তু ভিতৰৰ মিউজিয়ামত বোলে মোবাইল সোমোৱাব নিদিয়ে তো সেইটো শুনি অকণমান মনটো বেয়া লাগিলে কাৰণ মই মোবাইলটো ভিতৰত নিম বুলি ভাবিছিলোঁ মোবাইলটো নি অলপ চলপ ভিতৰৰ পৰিৱেশটো তোমালোকক দেখুৱাম বুলি ভাবি আছিলোঁ কাৰণ যিহেতু ভিতৰত পুৰণা আহোম সম্প্ৰদায়ৰ পৰা আদি কৰি নগাৰ পৰা আদি কৰি মিচিংসকলৰ পৰা আদি কৰি সকলোৰে জীৱনশৈলী কেনেকৈ আগতে আছিলে মেলিলে সকলো দেখুৱাই বোলে ভিতৰত তো মই মোবাইল সোমোৱাই নি ভিতৰত ভিডিঅ' কৰি পিনি দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মোবাইল নিদিয়ে কোনো কথা নাই এই ভিডিঅ'টোত ভিতৰত বহুত এভাগ ডাঙৰ মূৰ্তি আছে মিউজিয়াম ক'ত কেনেকৈ আছে তো সেইটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম Cause you